নমস্কাৰ, মই ৰুবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। এইখিনি দেখুৱাইছোঁ ভোট জলকীয়া গছ, আৰু এই মাজত যিটো ড্ৰেইন মাৰিছোঁ এইটো এই ভোট জলকীয়া গছখিনিৰ কাৰণে কিমান প্ৰয়োজন তাকে মই দেখুৱাবলৈ খুজিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। প্ৰথমতে ড্ৰেইনটোৰ কাষত থকা ভোট জলকীয়া গছখিনি দেখুৱাইছোঁ। গছখিনি আপোনালোকে চাওক কিমান ধুনীয়া হৈছে, আৰু এইফালে চাওক এজোপা। এইটো এইকাৰণে দেখুৱাইছোঁ যে এই ড্ৰেইনটোৱে এই জলকীয়াখিনিক কিমান উপকাৰ কৰিছে। একেই এই ড্ৰেইনটোৰ পোনে পোনে আৰু কেইজোপামান জলকীয়া আছে। সেই জলকীয়াখিনি প্ৰথমতে আপোনালোকক দেখুৱাওক। চাওক, একে লাইনতে আছে দুই লাইন জলকীয়া। ড্ৰেইনটোৰ এই পাৰে যিখিনি জলকীয়া আছে ইয়াৰ গছখিনি চাওক। আৰু ড্ৰেইন নমৰাৰ কাৰণে এই গছখিনি আপুনি চেহেৰাটো চাওক। ভোট জলকীয়া গছৰ পানীয়ে ভোট জলকীয়াৰ প্ৰধান সমস্যা আমি সকলোৱে জানো। এই গছখিনিৰ কাষত যদি মই এইটো লিখিয়াকৈ এনেকৈ যদি সুন্দৰকৈ এটা ড্ৰেইন মাৰি দিওঁ, তেতিয়া আপোনালোকে চাব 2-4 দিনৰ পাছত লাহেকৈ গছবিলাক এনেকুৱা হ'বলৈ আৰম্ভ হ'ব। এইটো ড্ৰেইন মই আজি কালি দুদিন সম্পূৰ্ণ দুদিনত শেষ কৰিছোঁ। এইটো এইকাৰণে কৈছোঁ, মই এসপ্তাহ 10 দিনমানৰ আগত যিটো ড্ৰেইন মাৰিছিলোঁ আপোনালোকক আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ। এয়া যিখিনি গছ, তাত আপুনি জলকীয়া চাওক, সেইবিলাক কিমান ধুনীয়াকৈ লাগিছে, আৰু গছবিলাক চাওক ভাল হৈ আছে। প্ৰতিজোপা গছে চাওক ধুনীয়াকৈ বাঢ়িছে আৰু লাগিছে। সেইকাৰণে কৈছোঁ, ভোট জলকীয়া যদি গছ ৰোপণ কৰে এনেকৈ ওখকৈ ভেটি তুলিব, আৰু এনেকৈ এটা ধুনীয়াকৈ ড্ৰেইন খান্দি দিব। পানী সহজে বাগৰি যাব, আৰু এই মাটিডোখৰ ফচফচীয়া হৈ থাকিব, আৰু গছবিলাকৰ পৰা এনেকৈ ধুনীয়া ধুনীয়া ভোট জলকীয়া লাগিব। আৰু তাৰ উদাহৰণস্বৰূপে মই এই লাইন দুটাৰ মাজত এসপ্তাহৰ পিছত এনেকৈ এটা ধুনীয়াকৈ ড্ৰেইন মাৰিম, আৰু তাৰপিছত আপোনালোকক 10 দিনমানৰ পিছত দেখুৱাম এই গছকেইজোপাৰ চেহেৰা কেনেকুৱা হ'ল। ইমানতে আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।